আজি আমি আলোচনা কৰিম দ্বিঘাত সমীকৰণ। দ্বিঘাত সমীকৰণত ax স্কুৱেৰ প্লাছ bx প্লাছ c ইকুৱেল টু 0। এই সমীকৰণটো দ্বিঘাত সমীকৰণ হ'ব যদি a ইজ নট ইকুৱেল টু 0 হয়। ঠিক আছে, ইয়াতে এক্সৰ মাত্ৰা 2 হোৱাৰ কাৰণে এই সমীকৰণটো দ্বিঘাত সমীকৰণ। দ্বিঘাত সমীকৰণৰ আদৰ্শ ৰূপটো হ'ব ax স্কুৱেৰ প্লাছ bx প্লাছ c ইকুৱেল টু 0। ইয়াতে এক্সৰ মান দুটা ওলাব। গতিকে দ্বিঘাত সমীকৰণৰ আমি বৰ্গসমূহ পদ্ধতিৰে ইয়াৰ মূল উলিয়াবলৈ চেষ্টা কৰিম। বৰ্গ সম্পূৰণ ax স্কুৱেৰ প্লাছ bx প্লাছ c ইকুৱেল টু 0। a ইজ নট ইকুৱেল টু 0। ইয়াতে এই এক্স স্কুৱেৰৰ লগত যিটো আছে সেইটোৰে গোটেইকেইটাক ডিভিজন কৰিব লাগে, যে এৰে হৰণ কৰি হ'ব ax স্কুৱেৰ বাই a প্লাছ bx বাই a প্লাছ c ইকুৱেল টু c বাই a ইকুৱেল টু 0। নেক্সটত আমি a কেঞ্চেল থাকিল x স্কুৱেৰ প্লাছ bx বাই a প্লাছ c বাই a ইকুৱেল টু 0। নেক্সট আমি পাম এই মাজত কি চিন আছে, প্লাছ চিন থাকিলে আমি a প্লাছ b হোল স্কুৱেৰত লৈ যাম। a প্লাছ b হোল স্কুৱেৰ ইকুৱেল টু a স্কুৱেৰ প্লাছ 2ab প্লাছ b স্কুৱেৰ। সূত্ৰমতে a স্কুৱেৰ মানে x স্কুৱেৰ প্লাছ সূত্ৰমতে 2 a ঠাইত x b ঠাইত ইয়াতে চাব লাগিব কি আছে b বাই 2a। নেক্সট b স্কুৱেৰ মিনছ b বাই 2a হোল স্কুৱেৰ। নেক্সট এই বস্তুটো আমি b বাই 2a হোল স্কুৱেৰ এইটো ইফালে এইটো সমীকৰণত নাই, দিয়া নাছিলে, গতিকে এইটো আমি ইফালে এটা লিখি দিব লাগিব b বাই 2a হোল স্কুৱেৰ মাইনাছ এইটো ইফালে প্লাছ আছে ইফালে গ'লে মাইনাছ c বাই a। নেক্সট a স্কুৱেৰ প্লাছ 2ac প্লাছ b স্কুৱেৰ ইকুৱেল টু a প্লাছ b হোল স্কুৱেৰ ইকুৱেল টু এইটো স্কুৱেৰ গ'লে b স্কুৱেৰ বাই 4a স্কুৱেৰ মাইনাছ c বাই a। নেক্সট আমি এলচিএম পাম সিহঁতৰ 4a স্কুৱেৰত 1 টাইম 1 ইনটু b স্কুৱেৰ মাইনাছ a 4a টাইমছ 4a ইনটু c 4ac দিয়ে। নেক্সট আমি স্কুৱেৰ 2 থাকিম b বাই 2ac ইকুৱেল টু এইবোৰ প্লাছ মাইনাছ ইফালে বৰ্গমূল b স্কুৱেৰ মাইনাছ ac ডিভাইড বাই 4a স্কুৱেৰ। Next
এন পাম এক্সৰ লগত এইটো প্লাছ আছে, ইফালে গ'লে কি হ'ব মাইনাছ বি বাই টুৱাইছ এ প্লাছ মাইনাছ 4ৰ বৰ্গমূল হ'ল 2 এ স্কুৱেৰ বৰ্গমূল 2 এ গতিকে ওপৰত ৰুট অভাৰ বি স্কুৱেৰ মাইনাছ 4ac। নেক্সট আমি ইয়াত এলচিএম পাম টুৱাইছত একবাৰ মাইনাছ বি প্লাছ মাইনাছ ৰুট অভাৰ বি স্কুৱেৰ মাইনাছ 4ac। ইয়াতে এক্সৰ মান দুটা ওলাব, আইদাৰ x equal to minus b plus b square minus 4ac divided by 2ac or b square minus 4ac divided by 2ac. There next আমি চাম কেইটামান বস্তু মনত ৰাখিবলগীয়া বস্তু আছে। b স্কুৱেৰ মাইনাছ 4ac আৰু সমীকৰণৰ নিৰূপক। নিৰূপক গতিকে এই ভেদ নিৰূপকৰ জৰিয়তে আমি মূলৰ শূন্যবোৰৰ প্ৰকৃতি ওলাব পাৰিম। শূন্যৰ প্ৰকৃতি যদি b স্কুৱেৰ মাইনাছ 4ac ইকুৱেল টু 0 হয় তেন্তে শূন্য দুটা বাস্তৱ আৰু সমান হ'ব। দুই নম্বৰটো যদি less than 0 তেন্তে শূন্য দুটা যদি b স্কুৱেৰ মাইনাছ 4ac লেছ দেন 0 হয় তেন্তে কোনো বাস্তৱ মূল নাথাকে। কোনো বাস্তৱ মূল নাথাকে। যদি 4ac greater than 0 হয় তেন্তে শূন্য দুটা
বাস্তব আৰু অসমান হ'ব। Let's alpha আৰু beta x square plus bx plus c equal to 0. Is not equal to 0. or দুটা শূন্য হয় তেন্তে alpha plus beta equal to minus b by a. Alpha into beta equal to c by a. c by a. c by a. Suppose x square plus bx plus c equal to x square plus b by a into x plus c by a equal to x square minus b by a into x plus c equal to 0. আমি কি পেয়েছিল alpha plus beta equal to minus b by a और alpha into beta equal to c by a. x square minus b by a equal to alpha plus beta. Alpha plus beta into x plus alpha into beta equal to 0.